শুনা কাইলৈ 15 আগষ্ট মানে স্বাধীনতা দিৱস কাইলৈ মোৰ লগৰ ল'ৰা সব মিলি পিকনিক খাবলৈ যাম কিন্তু শুনাচোন বাস এইবিলাক একো বাধা দিবলৈ চেষ্টা নকৰিবা দেই তুমি বিয়া পাতিলো বুলিয়ে যে মই তোমাৰ গোলাম হৈ থাকিম সেইটো নহয় বছৰত এদিন স্বাধীনতা সব পুৰুষকে লাগে এনেও মই তোমাৰ গোলাম নহয় বুজিছা লগৰ লগত পিকনিক খাবলৈ যাওঁ খুৱাই আছো ৰ ওৰা কলৈ যোৱা কিয় পাহৰিলা আজি 15 আগষ্ট নহয় নেকি যাওঁ মই পতাকা উত্তোলন কৰিবলৈ আৰু পতাকা উত্তোলন কৰি লগৰ কেইটাৰ লগত পাৰ্টি কৰি একে ৰাতিহে ঘৰলৈ আহিম আৰু শুনা 2 এপেক মাৰি আহিবও পাৰো সেইবিলাক তুমি মাইণ্ড কৰিব নালাগে বুজিছা ওৰা যোৱা যোৱা কাপোৰ কানি খলাই বহি থাকাগৈ আজি 15 আগষ্ট নহয় 16 আগষ্ট কি মানে 14 তাৰিখে ৰাতি মই তোমাৰ খানাত টোপনি অহা ঔষধ মিলাই দিছিলো আৰু 15 তাৰিখে তুমি ৰাতিয়ে দিনে শুই শুই এতিয়াহে 16 তাৰিখে সাৰ পাইছা মনত পৰিছে নে এতিয়া ইয়াৰ পিছত অকলে অকলে লগৰ ফ্ৰেণ্ডৰ লগত পিকনিক খাবলৈ যায় যোৱা শুই থাকা এতিয়া 哎呦我的妈！